পুৱাৰ বাগৰিৰ দেইথৰত নতুন ষ্টেডিয়াম মুকলি সপ্তম সংখ্যক ৰাংচিনা চাৰ্প দিৱস অনুষ্ঠানৰ আয়োজন নমাটি পৰিষদত APHLC ভোট কমিটি গঠিত দৰিদ্ৰ শ্ৰেণীৰ মহিলাসকলৰ বাবে অৰুণোদয় স্বীকৃতি পত্ৰ প্ৰদান বিনাপানীত 24+ সন্থাৰ সংবাদ মেল প্ৰথম অপেন ভলীবল চেম্পিয়নশ্বিপ খেল অনুষ্ঠিত পশ্চিম কাৰ্বি আংলঙত পথ নিৰ্মাণত দুৰ্নীতি নমস্কাৰ পুৱাৰ বাতৰিলৈ সকলোকে স্বাগতম জনাই ষ্টুডিঅ'ৰ মজিয়াত মই গংগুত্ৰী বৰা পুৱাৰ বাগৰি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত দেইথৰত নতুন ষ্টেডিয়াম উদ্বোধন কাৰ্যসূচী বুধবাৰে অনুষ্ঠিত হৈ যায় এই কাৰ্যসূচীত মুখ্য অতিথি চাৰ্কৈ ৰংফাৰৰ তত্বাৱধানত অনুষ্ঠিত এই কাৰ্যসূচীত কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাং MP হৰেণ সিং বে MLA ডক্টৰ মমিন স্থানীয় নেতা ৰিচাৰ্জ তকভি জগত সিং ইংতি কাছে ৰংপুপি প্ৰমুখ্যে বহুতো লোক উপস্থিত থাকে উল্লেখযোগ্য যে আধৰুৱা হৈ থকা ষ্টেডিয়াম কেইখন অতি শীঘ্ৰে সম্পন্ন কৰিব বুলি কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ CEM তুলিৰাম ৰংহাঙে সভাত মত পোষণ কৰে ৰংমংবেৰ পৰা দিলীপ তকভি আৰু নীলিপৰ পৰা মছেছ তেৰণৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া কাৰ্বি আংলঙৰ 7 নং কপিলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংথাত আমাংগাঁৱত সপ্তম সংখ্যক ৰাংচিনা চাৰ্প দিৱস আয়োজনৰ প্ৰাক মুহূৰ্তত শান্তিপূৰ্ণভাৱে অনুষ্ঠানটি সম্পন্ন কৰি তুলিবলৈ বাবে ৰাংচিনা চাৰ্প দৰবাৰত তামোল পানৰ শৰাই লৈ আশীৰ্বাদৰ কামনাৰে প্ৰাৰ্থনা কৰে এই কাৰ্যসূচীত ৰাংচিনা চাৰ্পৰ সভাপতি সনেট ৰংফাৰ গায়ক মন সিং বে চন্দ্ৰ সিং তেৰণ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰ্ড চেয়াৰমেন ৰেণ সিং ৰংহাং কপাহ উদ্যোগৰ পৰিদৰ্শক কাংগুৰা তেৰণ প্ৰমুখ্যে বহুতো লোক উপস্থিত থাকে আৰু বিথিলাংশ MLA মান সিং ৰংপিৰ হাতৰ পৰা দুৱাৰমুখ মুকলি কৰে নিউজ ডেস্ক ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ 16 নং নমাটি পৰিষদীয় সমষ্টিৰ বিথিলাংশ পলিং ষ্টেচনৰ অন্তৰ্গত পালাম ইংটি নামৰ গাঁৱত বুধবাৰে APHLC দলৰ APHLC ভোট কমিটি গঠিত কৰে প্ৰভাত ফাংছৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত মুখ্য অতিথি হিচাপে সুৰেন ক্ৰামছা জৰম বে ৰাকেশ হানছে আকাশ তিমুং প্ৰমুখ্যে বহুতো লোক উপস্থিত থকাৰ লগতে এই অনুষ্ঠানতে ৰতন তেৰাঙক সভাপতিৰ পদ প্ৰদান কৰে উল্লেখযোগ্য যে APHLC দলক অধিক শক্তিশালী কৰি তুলিবলৈ আৰু সংবিধানৰ 6 নং অনুসূচীক সাল সলনি কৰাক লৈ আৰু সংবিধানৰ 244 নং অনুচ্ছেদক অতি শীঘ্ৰে পূৰ্ণ কৰাক লৈ এই অনুষ্ঠান আয়োজিত কৰা হৈছে নমাটি পৰিষদৰ সম্পাদক প্ৰভাত ফাংছয়ে বক্তব্য সামৰি সভাখন শান্তিপূৰ্ণভাৱে সমাপ্ত কৰে নিউজ ডেস্ক ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া APHLC asong ambang ke dang bonlo pen dang bomlo pen nelitumke kamatha non matke pason niang bong se tum mathalo isi bangere tum la 60 dulu bang tangrak nang po hini bangke ajat ke claim pensi tami autonomous state long nang po itum bangke la pasoni bang se othip la pason sidol অসম চৰকাৰৰ তৰফৰ পৰা দৰিদ্ৰ শ্ৰেণীৰ মহিলাসকলৰ বাবে 7 নং কপিলি পৰিষদীয় সমষ্টিৰ অন্তৰ্গত লাংমেপি LP স্কুলৰ খেলপথাৰত বুধবাৰে বিথিলাংশ পৰিষদৰ MLA ডক্টৰ মান সিং ৰংপিৰ উদ্যোগত অৰুণোদয় স্বীকৃতি পত্ৰ প্ৰদান কৰে উল্লেখযোগ্য যে বাবু ৰংপিৰ তত্বাৱধানত সম্পন্ন এই কাৰ্যসূচীত MLA ডক্টৰ মান সিং ৰংপি কাৰ্বি আংলং সাহিত্য শাসিত পৰিষদৰ জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বৰ্ড চেয়াৰমেন ৰেণ সিং ৰংহাং ৰাজ্যিক ভাৰতীয় যুৱ মৰ্চাৰ সদস্য পুনৰ ৰংহাং ৰাজ্যিক বিজেপিৰ মহিলা সদস্য ৰহিলা ক্ৰপি কাংগুৰা তেৰণ খেৰণী কটনৰ ইন্সপেক্টৰ প্ৰমুখ্যে বহুতো লোক উপস্থিত থাকে
নিউজ ডেস্ক রিপোর্ট 365 নিউজ ইন্ডিয়া। আগাম के सरकार पेन के किपी के दो ओलो सिता चेथान थे ओलोते जाता लोंग ले लांग कुची कुको कुची अफ्रांग ना तुम थे लोंग लो सो तो वार कुआन सी के मेमा का हिनुमा सरकार के दो ओलो एसडीसी सरकार दा दोलो कांग्रेस सरकार दो सब बीजेपी बांग देत पेन तो वार बांग के मिशन पेन डाक क्लेम लो ला पेन अफ्रांग हम पुली पुला का में लिलो ला सो तो वार एक देगी सिके ha keroni pencenglok dak jiri soan diklaim mesen long long ni jesa kai nu chot ang par ke mesen lamang kan mesen ye pansi ke claim lo la pen hala pa so tuar bang ke ha jiri ke nengan da lepo la so tuar la বুধবাৰে দুপৰীয়া মানত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ বিনা পানীত 24+ সন্থাৰ সংবাদমেল আয়োজিত কৰে। উল্লেখযোগ্য যে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ কালৰ পৰা স্থাপন কৰি অহা ভিলেজ কাউন্সিলখন সম্পূৰ্ণৰূপে সাংস্কৃতিকভাৱে হোৱাৰ লগতে সংবিধানৰ 6 নং অনুসূচিত 3 নং অনুচ্ছেদ অনুসৰি হ'ব লাগিব আৰু চেয়াৰমেনৰ পদ গাঁওবুঢ়াক দিব লাগিব বুলি ৰতন তেৰাঙে মত পোষণ কৰে। লগতে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদে আলাপ আলোচনাৰ বাবে যদি অতি শীঘ্ৰেই সংগঠনটোক নামাতে তেন্তে 24+ সংগঠনে তীব্ৰ প্ৰতিবাদ কৰিব বুলি জনায়। এই সভাত ৰতন তেৰাং, অবিনাশ ৰংহাং, ধৰ্মা তেৰণ প্ৰমুখ্যে 24+ সংগঠনৰ বহুতো কৰ্মী উপস্থিত থাকে। ডিফুৰ পৰা দেৱৰাম কাঠাৰৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। Itumlah soput hak press meet kita nangkau ke lah hello. Cek Karbi Anglong Autonomous Council pen Village Council jitu seng bom lah ke traditional way nangi lah ke schedule to the Indian Constitution along ketok dak paragraph 3 along ketok dak ateng pensi traditional village council seng vek nangji lah pen ke laso traditional ke already Karbi Anglong arong tinta already ke datang lo lasi la soput hak abang ke traditional way vek nangji lah pen ke chairman ta rong sarvek nangji lasi already setting ke dotanga mongke non an posita me Karbi Anglong Autonomous Council tum claim klelang lasi nini ke pukang tungo bang ke lalo itu mahin pen jong si Karbi Anglong Autonomous Council atum prap jin ben kacingwai nanghang he pelutang te rat thurpak demokratik aron nateng pen an sose ahiring tangra ka kacusongo bang dokok pu si nilitum kado be বুধবাৰে হাঞ্জালাংছ স্পৰ্ট এছ'চিয়েশ্যনৰ উদ্যোগত প্ৰথম অপেন ভলীবল চেম্পিয়নশ্বিপ খেল অনুষ্ঠিত হৈ যায়। এই অনুষ্ঠানটিত মুখ্য অতিথি হিচাপে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ EM সূৰ্য ৰংফাৰ, অসম ভলীবল কাৰ্যকৰ্মী মুকুৰ বৰা, জীৱন চন্দ্ৰ পাঠক, অমিত পুৰাণ তেৰাং, দিলীপ ৰংফাৰ প্ৰমুখ্যে বহুতো লোক উপস্থিত থাকে। উল্লেখযোগ্য যে এই খেলখনত প্ৰথম চূড়ান্তত হাঞ্জালাংছৰ দলে বালিপথাৰ দলক পৰাজয় কৰে। দ্বিতীয় চূড়ান্ত খেলত কাৰ্বি ক্লাব বোকাজানৰ দলে বমুলাংছৰ দলক পৰাজয় কৰে। তৃতীয় চূড়ান্ত খেলত বালিপথাৰ শ্যামগাঁৱৰ দলে ৰংকেথে ইউথ ক্লাব আদৰ্শক পৰাজয় কৰে আৰু চতুৰ্থতে লাংবৈ দলে জাপৰালাংছ দলক পৰাজয় কৰে। নিউজ ডেস্ক ৰিপৰ্ট 365 নিউজ ইণ্ডিয়া। পশ্চিম কাৰ্বি আংলং জিলাত পথ নিৰ্মাণৰ নামত সংঘটিত হৈছে ভয়ংকৰ দুৰ্নীতি। নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হোৱাৰ পূৰ্বে বখলাবখলকৈ পকী পথ উঠিব ধৰাত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। খেৰণিৰ পৰা দংকামংকাম সংযোগী গড় কাপ্তানি পথছোৱাৰ চলি আছে পুনৰ নিৰ্মাণ কাম। কেইবালাখ টকা ব্যয়েৰে চলি থকা নিৰ্মাণৰ কামত ধুৰন্ধৰ ঠিকাদাৰে নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰাত নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ পূৰ্বে এনেদৰে ঠায়ে ঠায়ে উঠিল পকী পথছোৱা। ফলত স্থানীয় ৰাইজে পথছোৱা নিৰ্মাণৰ নামত সংঘটিত হোৱা দুৰ্নীতিৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনায়। খেৰণিৰ পৰা জয়ৰাম কাঠাৰৰ প্ৰতিবেদন 365 নিউজ ইণ্ডিয়া। যোৱা কালি ৰাতিপুৱা যেতিয়া মই আহিছোঁ ৰাস্তাটো দেখি পেলাই ইমান দুখ লাগিছে নহয়, একদম বেয়া ৰাস্তা, একদম মানে চাইখিনি বেয়া লাগিছিলে। ভৰি দি মাৰিলেও একদম পূৰা ওলাই যায়। তাৰপৰত মানুহ আহিছে, ৰাইজে আহিছে কেইজনমান,
15-20-50 জন মান আছিলোঁ আমি ঠিকাদাৰক সুধিলোঁ ঠিকাদাৰটো নাছিলে নেকি কৰ্মচাৰী আছিলে ৰোডৰ কাম কৰা মানুহ হয় তাক সুধিলোঁ কোন হয় ঠিকাদাৰ গম নাপায় কিমান পইচা পৰা কাম হৈ আছে এইটোও গম নাপায় এষ্টিমেট কিমান এইটোও গম পোৱা নাই কোনোবাই ৰেছপন্স দিয়া নাই আমাক তাৰপিছত আমি গ'লোঁ PWD অফিচ খেৰনি SDO ছাৰক লগ ধৰিবৰ কাৰণে SDO ছাৰ অফিচত নাছিলে কোনো কৰ্মচাৰী তাত নাই ফোন কৰিলোঁ SDO ছাৰক ৰিচিভ কৰা নাই ফোন আহি আমি ৰিকুৱেষ্ট কৰিলোঁ যদি ভালকৈ কাম কৰিবলৈ আছে যদি কৰক নহ'লে কামটো বন্ধ কৰক এইটো আগত বেয়া ৰাস্তা যিটো বনাইছিলে তাৰ ওপৰতে আকৌ এবাৰ বনাব বিচাৰিছে আমি কৈছোঁ এইটো পূৰা ওলালে যালে পূৰা ওলাই দিয়ক পূৰা মাটি আছে ভিতৰত ধূলি আছে ধূলিটো যেতিয়ালৈকে শেষ নহ'ব কামটো ভাল নহ'ব বুলি কিন্তু এইটো উঠোৱা নাই তাৰ ওপৰতে আকৌ ৰিপেয়াৰিং কৰি আছিলে Kardom nilitung karbiku sa chinglo mamai kekesia hinpen tiri pialong kesulang ponbom nanglitung kadu kawia thengno ethe alam pachini gangtung do khei ke doang mate sumsiang jati jabor kapek sitame mate karbiam sitame nanglitung nyong si somsuri si sosea keso nang bang arjon long do plotangte nabang so keso penga cepa meji aphan nilitung kekesia long nanghumri iktame nilitung along nang humri pen nang tuma keso cepa jok pon longji la pena duntu ni tum la bang soron ke klem pon la ke karbi guru sa ching ramai pe la bang ke aron barim hempu mukrang pira singja arnam pharo aron atang pe si hakko pirthe plangra pe si ni tum na ke klem nang ke dang la si ni tum pen kapachinia teng pe nai tum na ka humri pen la bang so keso dom ra pen kadu ko be pen reng dok reng ni ki dora pe je phansi ni tum ke sia hin pen nang tu phan pachini pon kardom আজিৰ বাতৰি ইমানে ষ্টুডিঅ'ৰ মজিয়াৰ পৰা মই বিদায় লৈছোঁ চাই থাকিব 365 নিউজ ইণ্ডিয়া